হেৰি হেৰি কৰি হেৰিয়াই কৈ থাকিলে ভিডিঅ'বোৰ হেৰি বায়া কৰিছিলে নুনুকানু মহন্তৰ নুনু কাটা হ'ব মই এনেকৈ লুকাই আছিলো পিছে ধৰা পৰিলো বহুত হেৰি কৰিছে বোলে বাইদেউ এতিয়া হেৰি ফাটি গৈছে নেকি নাপাই বাইদেউ হেৰি কৰিলে হেৰি হয়েই মোৰ সৰুৰে পৰা সপোন এটা আছে বিদেশলৈ ফুৰিব যোৱা মই নিম তোমাক ছিংগাপুৰ ফুৰাবলৈ একদম ফ্ৰী মাত্ৰ মোৰ অফিচলৈ আহিবা এদিন ইয়াত কোনেও পেচাব নকৰিবি শ্যামকানু মহন্তৰ ওচৰত কাম বিচাৰি গ'লে আমি অকলশৰীয়াকৈ তেখেতৰ লগত শুব লাগিব বুলি দাবী কৰে নিশিতা গোস্বামীয়ে কণীৰাম 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 কোন কণীৰাম যুৱতীৰ সন্মুখত উলংগ হোৱা শ্যামকানু মহন্তৰ মুখা খুলিলে ভতিজীয়ে অসমবাসী নাম দিছে কানুক বাহিৰাম বোলো অসমবাসী নাম দিছে কানুক বাহিৰাম হাজবেণ্ড ৱাইফ বেয়া নাপাব ৰাইজ কিবা যেন মিলা নাছিল সেয়ে হয়তো গায়িকাক এক্সট্ৰা টাইম বিচাৰিছিল শ্যামকানুৰ প্ৰগ্ৰেম পাবলৈ এক্সট্ৰাকৈ যাব লাগে তেওঁৰ ওচৰলৈ মই সেই অফাৰ নাকচ কৰিছিলোঁ সংগীত শিল্পী গীতালি কাকতিৰ গুৰুত্বৰ অভিযোগ কণীৰাম কণীৰাম কোন কণীৰাম অসমবাসী নাম দিছে কানুক বাহিৰাম ওপৰৰ কণ লগাবলৈ পাহৰিয়ে থাকিল শুকুৰালি পুলিচ হলে একেদিনাই ধৰিলে হৈ নুনুকানু মহন্ত ফৰচুনাৰ গাড়ী লাগিলে কানুক যোগাযোগ কৰক ধন্যবাদ কণীৰাম 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 কোন কণীৰাম আজিৰ ভিডিঅ'টো চাই নিশ্চয় আপোনালোকে ভালেই পালে তথাপিতো আপোনালোকে লাইক কমেণ্ট কৰি জনাই দিব ভিডিঅ'টো চাই বাৰু কেনে পালে আৰু ইমান দিনৰ মূৰত আচলতে নতুন ভিডিঅ' দিছোঁ আজিৰ ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিব আৰু যিসকলে এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই সেইসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ' মানে আপোনালোকে পায়েই থাকিব তে গাইজ পুনৰ লগ পাম আপোনালোকক অন্য এটা নেক্সট ফান্নি মিউজ ভিডিঅ'ত আজিলৈকে এৰিলোঁ বাই বাই আৰে মুকেশ সঁচাকে মই জুবিন দেশৰ মানুহ আৰু আমি আজি এজন ভগৱানক হেৰালো জুবিনদাৰ ন্যায় আমাক লাগিবই